তই মোক মিছা কথা নাংগে দে তোৰ কিবা এটা আছে কি হৈছে মোক কচোন মাই তইতো জানায়ে মই নন্দৰ বইনাকক ভাল পাওঁ মই হে না সবে জানে দেখোন নন্দা কিবা কৈছি নাকি তোৰ আগবলে সিদিনা চাকৰি কৰা ল'ৰা এটাই চাবা আহিছি ইটা নন্দই তাৰ লগত বিয়া দিম বুলি কৈছি তোৰাক ইটা চাকৰি কৰা ল'ৰা পাই তাই তোক পাৰি গল নাকি এইজনে সাগৰিকাক লগ কৰিম আজি বহুত ভাল লাগিছে দে সঁচাকে হয় নেকি আমি মানে গৈছিলো আকৌ ঘূৰি আহিছো তাৰ পৰা মানে আমি সুধি আহিছো আপুনি মাক নেকি আইতাক নেকি তেলচুৰাৰ আইতাক খেলা খেলিব গৈছে নাই এতিয়া ঘৰত মানে আহোঁ মানে ঘৰত গ'লে ঘৰত কিবা ভাবি বন্ধুসকল আমি গৈ আছোঁ তেলচুৰাৰ ঘৰলৈ আমি আহি মটঙা চকত তামোলপুৰত এতিয়া তেলচুৰাৰ ঘৰলৈ যাম আৰু তেলচুৰাৰ লগত লগ হ'ম তেলচুৰা ঘৰত নাছিল খেলা খেলিব গৈছিল এতিয়া আহি পালে তেওঁৰ লগত চা চিনাকি হ'ল বাবু তোমাৰ সব এই সাবস্ক্ৰাইবাৰ আজি আমি পিকনিক খাব আহিছিলোঁ আৰু তোমাক লগ কৰাৰ কাৰণে তুমি তো খেলা খেলবা গৈছিলা খেলা খেলি আহিলা বাবু তুমি যে ভিডিঅ' চাই ভাত খাওঁ দাদা চাওঁ তুমি কাষতে পাইছা আজি নাচা ভাল লাগছে না যাও দিয়া এতিয়া ন দুটাই ল'বা দে মানে দৈ চকলেট খাবা কিবা না দুটাই ল'বা সাগৰিকা ল'বা মোক কিছু না লয় আমি মানে ভাল লাগিল দে যাও থেংক ইউ তেলচুৰা বাই 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 তেলচুৰা বিখ্যাত ভিডিঅ'ৰ যিটো মাষ্টৰ আছিল তেখেতৰ এটি প্ৰতিমূৰ্তি জিতুল ৰাজবংশী তেখেতৰ এইটো প্ৰতিমূৰ্তি চোতালত আছে আমি আহি মাত্ৰ এইখিনিতে আজি চাই গ'লোঁ ৰাস্তাৰ পৰাই চালোঁ ঘৰত যোৱা নাই বাৰু বেকাৰ মানে